টাৰ্পলিনৰ ৰিকুৱাৰমেণ্ট দিছা নেকি টাৰ্পলিনৰ আৰু এই দলঙত থকা মানুহে আমি চাব এই টাৱাৰটো আছে টাৱাৰটো বিল আছে নহয় অপেন ষ্টেচন আপোনালোকে পৰি গ'লে কিন্তু কোনো নাহে দেই आप लोग बेला मत Barota 10 upper along ni tumpan Difu Fire and Emergency Service station lo kunang le loja Inuramuni jal ke war hut men amar jal ki chihum dun kumar lang lut rap chok ko nang le lo la sini tum loge Difu pen SDRF team ni tum fire team lang si ni tum dak team nang pali si loge ni tum kiri tarli khani tum hala deep driving set pen ni Tabat tu pacing hangsi, kalau di bawah tu pacing hangsi, alang li tumpan arlu palusi, garbhar arlu pen, jal pen arici kogrong asron masih longnam lok, masih amuni ramen ke bapu kan lo Rahul Ika, apu omen ke Stefan Ika, lapen apisi omen ke Jacinta Urang, arong ke Dekasang, UPS Dogmokal. Arta 25 year. Ok bom mahutong, ok jalwar bom mahutong. Ok jalwar bom mahutong, memang ajar tingkah lah. Pumat lah sajal kicien dulu pumat, memang sun pumat alang pan lang ala jalwar lupon dat. Karjulong ting te ko ana poro lum sila so lang te jang sa ko ting. Nili tungke ni tumpan la nang khubor bang ni tungke Barota 10 na khubor. Kela softang ko ana poro ni chini ni dalo. Nabang ini tundal am chini tundela. মাৰি আছিলে বহুত তেখেতেও আহিছিলে তাত ডালটো ইয়াতে ফাঁচি যোৱাৰ কাৰণে সি নিজে ওলাব গৈছে অকলে নিজে আমি বাধা দিছোঁ কিন্তু সি আমাৰ কথা শুনা নাই তাৰপিছত তাক পানী টানি ভিতৰত লৈ গ'ল পানী ৰিঙত পুৰা ইমান ফুল আছিলে মানুহবিলাক চব ভয় খায় আমাৰ গাঁও মানুহ কোনো মানে সাহস কৰা নাই সোমাবৰ কাৰণে তো জালটো পিছত ওলাইছে ভাবিছে সেইফালে পাৰ হৈ যাব নেকি সেইফালে চাব গৈছে মানুহ ওলাই অহা নাই এই ঘটনা কিমান সময় 10:30 মান বজাত মানে কালৱাৰ ভিতৰতে ফচি আছিলে আৰু জালটো হাততে মানে বান্ধা আছিলে সেই জাল লৈ হোৱাৰ কাৰণে এনেকৈ ঘটনা তাৰ নামটো কি আছিল ৰাহুল একা
বয়স বয়স 28, 29 এনেকা হ'ব। দেউতাৰ নামটো ক'ব পাৰিব? দেউতাৰ নামটো ষ্টেফান এক্কা বিয়া কৰাইছে আৰু বিয়া কৰা আছে। এজন ছোৱালী আছে সৰু। কাৰ্বি আংলং উত্তৰাখণ্ড কমচে কম সহায় কৰিব কাৰণে হয়, আমি এতিয়া এই দুৰ্ঘটনাত যোনটো হৈছে দুৰ্ভাগ্য এটা কথা হৈছে, এনেকুৱা হ'ব বুলি আমিও ভবা নাছিলে। আমি এটা অনুৰোধ ডেকাচাং গাঁৱৰ পৰা আমি এটা অনুৰোধ কৰি আছো যে এই যোনটো ঘটনা হৈছে যাতে পৰিয়াল কাৰণে কিবা এটা সাহায্য মানে আমাৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়াই কিবা অনুদান মানে আগবঢ়াব বুলি আমি মানে এটা বিশ্বাস আছে আৰু অনুৰোধো কৰিছো আমাৰ ফালৰ পৰা। ইমানেই কয়। প্ৰথম গামৰা হৈ আমাৰ ডেকাচাং গাঁও বা ইমান আজি দুৰ্ঘটনা হৈ গ'ল, কিন্তু ইমান MLA আহিছে, আমাৰ ৰাজতীয় চেয়াৰমেনো আহিলে, আমাৰ প্ৰশাসন আহিছে, DC বিলাক আহিলে, চবেই গাঁও মানুহ গোটেই আহিছে। মই অন্তৰিক মোৰ ধন্যবাদ দিছোঁ যে আমাৰ ডেকাচাং হৈ এটা ল'ৰা দুৰ্ঘটনাত কিবা এটা হৈ গ'ল, কিন্তু চবেই ৰাইজে আজি মানে সহযোগ কৰিছে যে ল'ৰাক কেনেকৈ ওলাম পানীৰ পৰা। তো মই খুবেই ভাল পাইছোঁ আৰু যাতে এনেকাই হিউমেনিটি আছে, যি জাতি নহওক যি ধৰ্ম নহওক, ভাল লাগিছে আজি চবে কপাৰেশ্যন কৰিছে। এইটো কাৰণে মই গামৰা হৈ ডেকাচাং মই চবক ধন্যবাদ দিছোঁ। লাংজাং পৰিয়াল হ'ব, লাংজাং পৰিয়াল হ'ব।